এই যে মৌজাদাৰ জীয়েক চৰত যে গৈছে পঢ়িবলে কি কৈছে কি দাদি চাওক মই এটা কথা কওঁ ভালে বাই ভালক জাবৰ এবাৰ খালক একটু কাজ দেখলা পানী অকণ ঢালক কাৰ আছে নি ঐ তহঁতি কি ঢালিয়ে থাকিবি নেকি হ'ব তহঁতি ঘৰলৈ নাযাৱ যাবি নে নাযাৱ এ ৰ এই যে মৌজাদাৰ জীয়েক কি আকৌ এইটো শুনি ল এই যে মৌজাদাৰ জীয়েক ঐ তহঁতে যে মোজাদাৰ যে কথা পাতি আছ মোজাদাৰ কিমান ভাল মানুহ তহঁতে জান হে মোজাদাৰ গাঁওখনে কিমান ভাল মানুহ তহঁতে জান হে তহঁতক মই ইয়াত মদ খাবলৈ দিছো খাই গৈ যা দাদি বেছি দম দিছ নেকি তই মৌজৰা কথা কৈ পেলাই আমাৰ লগত জেং কৰি থাকি লাভ নাই তোৰ ঘৰত আজিৰ পৰা মদ নাখাওঁ লৈ গলি যে হে দেখিছ কেনেকে খোৱাটো থাপ মাৰি লৈ গ'ল হে সেইকাৰণে মই মদ নাখাওঁ তহঁতৰ লগত মই অকলে মই আৰু আমাৰ সম্পৰ্কটো আগুৱাই নিব নোৱাৰিম বিশ্বাস কৰা তুমি মোৰ ওপৰত তোমাৰ মোৰ মাজত আৰু একো সম্পৰ্ক নাই মা মই আহিলো দেই ৰচোন ঐ ৰাতিপুৱাৰ পৰা একো খোৱা নাই কিবা এটা খাই যাহি এ নালাগে অ দেৰি হৈছে পিছত আহি খাম দে একো নহয় এ নালাগে অ দাদা এই চিগাৰেট দিয়কচোন দাদা চিপছ দুটা দিয়কচোন দাদা এই ছোৱালীজনী চিনিবা নেকি অঁ চিনি পাওঁ এইটো কলেজত পঢ়ে এইখন কলেজত পঢ়ে ন অঁ অঁ তাইৰ নামটো জানে নেকি পঢ়ি পঢ়ি ন অঁ আচ্ছা ঐ আহিলি কি হল কিনো ভেবা লাগি চাই আছ ৰ মই জোতাযোৰ লৈ আহো যা 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 সোনকালে যা মানে কি জানো প্ৰণৱ দা আজিকালি মোৰ সকলো পিনে অন্ধকাৰ যেন লগা হৈছে য'তেই দেখে ত'তেই হাঁহে মানুহে মই বাৰু এইবোৰৰ পৰা ওলাব পাৰিমনে আৰে এই কিয় নোৱাৰিবি আৰু শুন এতিয়া এইবোৰ বাদ দে বুজিছ নিজকে সফল কৰিবলৈ হ'লে তাৰ বাবে এইখিনিতো কষ্ট কৰিবই লাগিব দে আহ
বল বল দাদা ৰখকচোন মই আহি আছোঁ চৰি একদম চৰি দেই একদম বেয়া নাপাবা একো নাই দিয়ক এই মোৰ মানে অলপ লৰালৰি হৈ আছিলে এইখিনি লোৱা পিছে তোমাৰ নামটো পৰিধি যাব যোৱা অনুৰাগ দা এনেকৈ মন মাৰি বহি আছে যে আৰাধনা এই নাই ৰ'বা প্ৰণম তালেহে ৰৈ আছিলোঁ ইমান পলম কৰিছে সি আহি পোৱা সেয়েহে বোলো অকণ ইয়াতে বহিলোঁ সেইটো বুজিলোঁ বাকী মন কিয় মাৰি আছে বা মই অলপ দিনৰ পৰা চাই আছোঁ আপুনি কিবা চিন্তা কৰি থাকে কি হৈছেনো আপুনি মোক ক'ব পাৰে এই এইবোৰ এনেই ভাবি আছা মোৰ একো হোৱা নাই নহয় মাত্ৰ আৰু কিমান দিন কষ্ট কৰিব লাগিব মই তাকেহে ভাবি বহি আছিলোঁ বাৰু ৰখক মই আহিছোঁ হাই পৰিধি হাই কি কৰি আছে ইয়াত এই গাড়ীৰ কাৰণে ৰখি আছিলোঁ আচ্ছা ক'ৰবাত যাবা মোৰ লগতে যাব পাৰিবা নালাগে দিয়ক মই গাড়ী মাতিছোঁ আহিব এতিয়া নহয় মই এইটো ৰাস্তাই গৈ আছোঁ হ'ব দিয়ক নালাগে থেংক ইউ সোধাৰ কাৰণে হ'ব দিয়া আপুনি আজি মোক ক'বই লাগিব সদায় আপুনি ইমান মন মাৰি থাকে আপুনি কি ভাবি থাকে মোৰ মূৰৰ ওপৰৰ বৰচাংখনত এলান্ধুৱে চানি ধৰিছেও আপুনি কি কৈছে মই একো ধৰিবই পৰা নাই জীৱনৰ য'তবোৰ যিমানেই খুলিছোঁ আকৌ সিমানেহে লাগিছেও আৰু সেইবোৰ ভাবি থাকোঁতেই তাইও মোৰ পৰা আঁতৰি গুচি গ'ল তাই মানে আপুনি কাৰ কথা কৈছে পৰি মই আৰু আমাৰ সম্পৰ্কটো আগুৱাই নিব নোৱাৰিম কিয় তুমি এনেকুৱা কৰিছা চোৱা অনুৰাগ আজি ৩-৪ বছৰ তুমি কাম এটাও কৰিব পৰা নাইকিয়া এইবাৰ মই কিবা এটা কৰিম বিশ্বাস কৰা তুমি মোৰ ওপৰত বিশ্বাস সেই বিশ্বাসটোৱেতো মোৰ নোহোৱা হৈছে দেউতাৰ সকলোবোৰ কথা গম পাইছে আৰু মোক চহৰত পঢ়িবলৈ যাবলৈ কৈছে আৰু ময়ো যাম বুলি কৈছোঁ চহৰত কিয় আমাৰ ইয়াতেচোন ভাল ভাল কলেজ আছে এই শিক্ষা মোক তুমি দিব নালাগে মই যাম কৈছোঁ যামেই তোমাৰ মোৰ মাজত আৰু একো সম্পৰ্ক নাই যাওঁ
ৰখা পৰি পৰি তাইৰ লগত মই মোৰ জীৱনৰ সুখ দুখবোৰ ভগাই ল'ম বুলি ভাবিছিলোঁ কিন্তু তুমিতো জানাই ঘৰত বেমাৰী মা এজনীও আছে আৰু মাক মই প্ৰয়োজনীয় দৰৱকেইটাও আনি দিব নোৱাৰোঁ আপুনি এনেকৈ কিয় ভাগৰি পৰিছে চেষ্টাটো কৰিয়ে আছে আৰু ভগৱান আছে নহয় এদিন আপুনি নিশ্চয় সফল হ'ব পশ্চিমত ডুব যোৱা বেলিটো আকৌ পুৱা পূবফালে উদয় হয় নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি আগুৱাই যাওক আৰু মইতো আছোৱেই আৰু সদায় থাকিবও বিচাৰোঁ থাকিব বিচৰা মানে মই আপোনাক আজি বহুত দিনৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলোঁ মই আপোনাৰ লগত আজীৱন চাহটোৰ দৰে থাকিব বিচাৰোঁ মই এতিয়া এইবোৰ একো ভবা নাই তুমিতো মোৰ ঘৰৰ অৱস্থাৰ বিষয়ে জানাই তাতে পৰি দিওঁ হ'ব এইবোৰ বাদ দিয়ক ব'লক দুখ কৰি থাকিব নালাগে উঠক মই যাম যোৱা আৰে উঠকচোন হেল্ল' ঘৰতে আছানে অঁ কি কৰি আছিলা আছোঁ এনেই বাকী কাইলৈ যাবা নহয় ন অঁ হ'ব দিয়া অঁ ঠিক আছে দিয়া তেতিয়াহ'লে দাদা ভাত খাওঁ গৈ ব'লক এই হ'ব যা গৈ আছোঁ যা আহক মোৰ কাইলৈ পৰীক্ষা আছে ভাত খাই হ'বগৈ লাগে এই তই খাগৈচোন যা মই গৈ আছোঁ নহয় আহকচোন বেগেতে আৰে তই বাঘ এনা যাচোন গৈ আছোঁ যা পৰীক্ষা আছে তাৰ মোৰো কাইলৈ পৰীক্ষা আছে কিন্তু বেলেগ এটা জেগাত ঐ মাংসটো থবি মোক কেনেকৈ লাগিব কাইলৈ
ফোনচোন বাদ দিয়া এইফালে এইফালে মজা মজাটা আছে এইটো চাই লহি প্ৰথমতে ভিডিঅ'টো চা আকৌ এইটো দেখিছা নাই কেতিয়া বে এইটো পাইছো মই ইয়াতে চবে পালে এই বাৰু মই পাইছো আমি আগতে পালো কি হেমা মজুদা ঘৰ খাম মজুদা ঘৰ খাম না শেষ কৰি দে বৰবাদ কে লাইক কৰিব কাৰে জীৱন সালা